তিলনিৰ দিনা তাৰমানে ডিটুল মামা তাৰমানে আমাৰ হেৰি মতে এই সনাতন ধৰ্ম মতে আমাৰ এটা জনবিশ্বাস আছে মানে কিছুমান অশৰীৰ আত্মা যেনেকৈ ধৰা মানুহ ঢুকালে তেওঁৰ আত্মাটো ঘৰৰ আশে পাশে থাকে বুলি আমাৰ এটা জনবিশ্বাস আছে। কিমান দূৰ সত্য মই নিজে নাজানো, কিন্তু প্ৰমাণস্বৰূপে আমাৰ বৰহাটৰ ঘৰখনেই মেইন ঘৰ, ডিটুল মামাৰো ঘৰ তাতেই, মই থকা জেগাতেই, মই ডাঙৰ ককাই, সি মোৰ ভাই। তো তেওঁৰ আকস্মিক বিয়োগ হোৱাৰ পিছত তিলনিৰ দিনাটো মই ইয়াত আছিলোঁৱে জ্বলোৱা মেলা কৰি শ্মশানত। তাৰপিছত মই ঘৰলৈ গ'লোঁ। ঘৰলৈ যোৱাৰ পিছত যে মৃতক আত্মাই যে এই সংসাৰী মায়ামোহত বন্ধ হৈ থাকে মৃত্যু হোৱাৰ আগত জীৱিত অৱস্থাত, এই মায়াৰ দোলত যিটো বান্ধ খাই থাকে সেই বান্ধোনটোৰ ওপৰত ভিত্তি কৰি মই এটা অভিজ্ঞতা পালোঁ। ভাইটিৰ আত্মাটো মোৰ ঘৰৰ মানে পিছফালৰ দৰজাৰ মুখত থিয় হৈ আছিলে। সময় তেতিয়া ৰাতি প্ৰায় 12টা চাৰে 12টা এনেকুৱা ৰাতি, আন্ধাৰ ৰাতি। মই বাহিৰলৈ তাৰমানে পেচাব কৰিবৰ কাৰণে গৈছিলোঁ। সকলোৱে যাওঁতে দৰজাখন খোলা মাত্ৰকে গেলা মাংসৰ গোন্ধ পালোঁ। গেলা মাংস এনেকুৱা উৎকট গোন্ধটো পোৱাৰ লগে লগে মোৰ মানে চেন্সটোৱে মানে ক'বলৈ ধৰিলে এইটো এটা অশৰীৰ আত্মা। আৰু লগে লগে মোৰ মনত পৰিলে ভাইটিলৈ। ভাইটিৰ আত্মাই নিজৰ ঘৰখনলৈ আহিছে আত্মা হিচাপে। এনেই ছায়া এটা দেখিছিলোঁ, ছায়াটো ক'লা ছাঁ এটা দেখিলোঁ। তাৰপৰা মই দৰজা খুলি অকস্মাত বাহিৰলৈ ওলাই অহাৰ লগে লগে মানে ছায়াটো মোৰ আগে আগে গৈ আছে, কিন্তু মোৰ ভয় নালাগিলে। যিয়ে হওক, ভূত প্ৰেতে হওক বা কিবা আত্মাই হওক, হাজাৰ হ'লেও মোৰ ভাই আছিলে এই ঘৰখন চাবলৈ আহিছোঁ, মই এনেকৈ ভাবি ল'লোঁ। সেইকাৰণে মোৰ ভয়টো নাইকিয়া হ'ল। ছায়াটো মই তেতিয়া কি কৰিলোঁ, মোৰ অন্ধবিশ্বাস হিচাপত মই মানে ঠাই কৰি থুই পেলালোঁ। তাৰপৰা ছায়াটো মানে তাতে নাইকিয়া হ'ল। তাৰপৰা মই নিজৰ ৰাতি কৰ্মটো কৰি মেলি আৰু ঘৰলৈ গুচি আহিলোঁ।